এয়া শিৱসাগৰত আমাৰ ঘৰত আঐ কোনো দিনে পানী নোহোৱা বানপানী একদম আমাৰ দদৌহেঁতে দেখি নোপোৱা ইয়াত দেখিছেনে এতিয়া ৰাইজ ৰাতিপুৱা আলহী আহিব বুলি খবৰ পাইছোঁ পাছবেলা আহিছে আৰু পাছদিনাখনি এয়া অৱস্থা পাছদিনা নহয় মানে সন্ধিয়া টাইমত এয়া অৱস্থা আৰু দুদিনৰ পাছত ঘৰখন পানীৰ তলত সম্পূৰ্ণ দুদিন আছে দুদিনৰ তলত ঘৰখন এয়া অৱস্থা সেয়া গৰু অলৰেডি 4টা গৰু আমাৰ উটি গ'ল আমাৰ মানে 7টা গৰু আছিলে আৰু 4টা উটি গ'ল ইকেইটা ক'ত আছে বিচাৰিয়ে পোৱা নাই এয়া মই ভূঁখন চলাই অলপ ইফাল সিফাল হৈ গৈছোঁ ভগৱানৰ কৃপাতে আলহীখিনি আহিলে এয়া দেখিছেনে আলহী মানে মোৰ বাই সেয়া পানী ঢালি আছে দেউতা ইমান পলস সোমালে কি ক'ব আৰু দেই চব চেছ যেনেকৈ তেনেকৈ স্কুটি দুখন ইয়াতে উঠুৱাই থৈ গ'লোঁ আলহীখিনি আহিলে বুলিহে ধৰ মামাকে কাম কৰিলোঁ একদম মানে ছেকেণ্ডত পানী বাঢ়ি গৈছে আৰু কি ক'ম ছেকেণ্ডত মানে আমাৰ মায়ে মানে কি হ'ল গোঁসাই ঘৰত বন্তি জ্বলাবলৈ গৈছিলে ওলাই আহিছে পানী ইয়াত বায়ে সেইখিনি অলপমান তুলি থৈ গ'ল এইবাৰ ৰুম মানে আমাৰ চেছ আৰু কি হ'ব কি পিন্ধিম কি খাম মানে নেজানো আৰু দেই এয়া ইমানখিনি এয়া আমাৰ ৰুমটো অৱস্থা চাওকচোন দেখিলেই মানে দুখ লগা এয়া আমাৰ ড্ৰেছিংখন আছিলে আইনাখন বাৰু একো বেয়া হোৱা নাই মানে পাছফালে প্লাইবৰ্ডৰ আছিলেতো প্লাইবৰ্ডখিনি উঠি গ'ল এইখন মোৰ বিচনা তুলিখন উঠাই থৈ গ'ল গডৰেজৰ কাপোৰখিনি মই ওপৰত অলপমান তুলিলোঁ সোণৰ বস্তুখিনি তলতে থাকিলে সেয়া আৰু কি ক'ব সেয়া সিমানটো বুৰিলে মানে বৰ বেয়াকৈ বেয়া হ'ল আৰু দেই বৰ বেয়াকৈ বেয়া হ'ল কি ক'ম ইয়াত ভিনদৌৱে চাউলখিনি তুলিলে ওপৰত অলপমান ফ্ৰিজটো অলপমান তুলিলে ইয়াত ফেন চেনখিনি তুলিলে আৰু তাৰপিছত এয়া আমাৰ পাকঘৰটো সিমান পানী পলস ইমানখিনি যে পলস কেনেকৈ যে উলিয়াম